বন্ধু বান্ধৱীসকল আজি লৈ আহিছোঁ আন এটি ভিডিঅ' আপোনালোকৰ মাজলৈ নিশ্চয় শুনি ভাল পাব। গংগা কাৰ জীয়ৰী, কোনে আৰু কেনেকৈ কি কাৰণে দেৱলোকত থকা গংগাক মৰ্তলৈ নমাই আনিছিল, এই কথাখিনি আহকচোন আমি শুনো সম্পূৰ্ণকৈ। কথাখিনি সম্পূৰ্ণকৈ জানিবলৈ হ'লে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে শুনিবচোন আৰু নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব এটা কৰি ল'ব। গিৰিৰাজ হিমবান আৰু তেওঁৰ পত্নী মনোৰমাৰ গৰ্ভত গংগা আৰু উমা নামেৰে দুগৰাকী সন্তানৰ জন্ম হৈছিল। ডাঙৰগৰাকী গংগাক দেৱতাসকলৰ অনুৰোধ মৰ্মে দেৱলোকলৈ পঠাই দিলে আৰু আনগৰাকী উমা শিৱৰ পত্নী হয়। যিসকলে গংগাত স্নান কৰে বা উৎপত্তিৰ কাহিনী পঢ়ে বা শ্ৰৱণ কৰে সেইসকলৰ হেনো সকলো পাপ খণ্ডন হয়। মনলৈ নতুন নতুন ভাল খবৰ আৰু উৎসাহ আহে, ধৰ্মবল আৰু দেহৰ শক্তিবৰ্ধন হয়। গতিকে আহকচোন এনে এটি গংগাৰ বিষয়ে আমি, গংগা যিহেতু চাৰিওদিশে বৈ আছে আৰু এই গংগাৰ বিষয়ে দেৱলোকত থকা গংগাৰ বিষয়ে আমি কিছু কথা আয়ত্ত কৰোঁ। আহকচোন। ৰজা সগৰৰ বহুদিন ধৰি পুত্ৰ সন্তান নথকা হেতু তেওঁ হিমালয়লৈ গৈ তপস্যা কৰিছিল। ভৃগুমুনিৰ বৰত দুয়োগৰাকী ৰাণী, তেওঁৰ ৰজাৰ দুগৰাকী ৰাণী আছিল, এগৰাকী কেশিনী আৰু এগৰাকী সুমতি। এই কেশিনীৰ পৰা এটি অকামিলা পুত্ৰৰ জন্ম হৈছিলে আৰু নাম আছিল অসমঞ্জস। ডাঙৰ হোৱাৰ লগে লগে আসুৰিক স্বভাৱৰ হোৱাৰ বাবে অংশুমান নামে এটি যশস্বী পুত্ৰ সন্তান জন্ম দিয়ে আৰু মৃত্যুমুখত পৰে। সগৰৰ দ্বিতীয় পত্নী সুমতিৰ এটি মাংসপিণ্ডৰ পৰা 60,000 পুত্ৰ জন্ম হয়। এতিয়া আহকচোন সগৰে পতা অশ্বমেধ যজ্ঞৰ ঘোঁৰা কোনে চুৰি কৰি নি ক'ত থৈ কাক বদনাম দিলে আৰু ইয়াৰ পৰিণতি কি হ'ল। ৰজা সগৰে দেৱতাৰ সন্তুষ্টিৰ কাৰণে অশ্বমেধ যজ্ঞৰ আয়োজন কৰিলে। দেৱ সমাজত আকৌ এজনক পূজা কৰিলে আনজনক পূজা নকৰিলে দেৱতাসকলৰ মাজত তোলপাৰ লাগে আৰু কেনেকৈ সেই পূজা সেৱাত বিঘিনি ঘটাব পাৰে তাৰেই চিন্তা কৰে। ঠিক সেইদৰে ব্যাঘাত জন্মাবলৈকে দেৱৰাজ ইন্দ্ৰই ৰাক্ষসৰ বেশ লৈ আহি যজ্ঞৰ ঘোঁৰা চুৰি কৰি নি চলনা কৰি কপিল মুনিৰ আশ্ৰমত এৰি থৈ যায়। ঘোঁৰাবিহীন যজ্ঞ কেনেকৈ সম্পন্ন হ'ব, সেয়েহে ঘোঁৰা বিচাৰিবলৈ সগৰে তেজস্বী 60,000 পুত্ৰক পঠালে। তেওঁলোকে অশেষ কষ্টৰে স্বৰ্গ মৰ্ত সকলোতে বিচাৰি নাপাই পিতাকৰ আদেশত পাতালপুৰী পালেগৈ। তেওঁলোকে গৈ কপিল মুনিৰ আশ্ৰমত ঘোঁৰাটো চৰি থকা দেখি ধ্যানমগ্ন কপিল মুনি ঘোঁৰা চুৰি কৰি আনি এতিয়া ধ্যানৰ ভাও জুৰিছে বুলি কটু বাক্য প্ৰহাৰ কৰি কপিল মুনিৰ ধ্যান ভংগ কৰিলে। তেনে কাৰ্যত কপিল মুনিৰ ভীষণ খং উঠিল আৰু ৰোষায়িত দৃষ্টিৰে, কপিল মুনি আছিল বিৰাট খঙাল আৰু তেওঁ চকুৰে যালৈ এবাৰ চকুৰে চাই দিলে তেওঁৰ চকু দি জুই প্ৰৱেশ হয় আৰু সেই জুইৰে সকলোবিলাক চকুৰ আগত থকা সকলোবিলাক ভস্ম হৈ যায়। সেয়েহে ৰোষায়িত দৃষ্টিৰে যেতিয়া 60,000 পুত্ৰৰ ফালে চাই দিলে লগে লগে তেওঁলোক কি হ'ল, ভস্মীভূত হ'ল। ইফালে সেই 60,000 পুত্ৰৰ বহুদিন ধৰি কোনো খা খবৰ নোপোৱাত ৰজাই বহুত বেজাৰ পালে আৰু তেওঁলোকক বিচাৰিবলৈ নাতিয়েক অংশুমানক পঠিয়াই দিলে। তেওঁলোক গৈ সেই খুৰাকহঁতৰ সন্ধানত পঠাই দিলে। অংশুমান গৈ পাতালপুৰীত প্ৰৱেশ কৰি ছাই ভস্মৰ দম্বুৰৰ বাদে একো সেইখিনি দেখা নাপালে। কি কৰিলে নাপালে। এই ভস্মবিলাক নিশ্চয় খুৰাকহঁতৰ হ'ব বুলি ভাবি থাকোঁতে তেওঁৰ মামাক অৰ্থাৎ গৰুৰ সেই ঠাইত উপস্থিত হৈ সেই ভস্মবোৰ যে তেওঁৰ খুৰাকহঁতৰে সেই কথাও ক'লে। গৰুৰ হৈছে সগৰৰ সৰু ৰাণীৰ ভায়েক। গৰুৰে আৰু ক'লে যে ঘোঁৰা লৈ গৈ অশ্বমেধ যজ্ঞ সম্পন্ন কৰা আৰু দেৱলোকত থকা গংগাক যদি পৃথিৱীলৈ নমাই আনিব পাৰা তেন্তে মৃত ৰাজপুতসকলৰ আত্মাৰ সদ্গতি লাভ হ'ব। এতিয়াহে আচল কথাটোলৈ আহিছে। এতিয়া আহিছে যে গৰুৰে যেতিয়া উপদেশ দিলে যে দেৱলোকত থকা গংগাক যদি পৃথিৱীলৈ নমাই আনিব পাৰে আৰু তেতিয়াহে কি হ'ব, সেই 60,000 পুত্ৰৰ ছাই ভস্ম তেওঁলোকৰ আত্মাৰ সদ্গতি হ'ব। কিন্তু যদিও অশ্বমেধ যজ্ঞ সম্পন্ন কৰিলে ৰজা সগৰে দেৱলোকৰ পৰা যে গংগাক নমাই অনা সম্ভৱ নহয় সেই কথা ভাবিয়েই সগৰৰ মৃত্যু হ'ল। সগৰৰ মৃত্যুৰ পাছত ক্ৰমে নাতিয়েক অংশুমান ৰজা হয়। অংশুমানৰ পিছত দিলীপৰ পিছত ভগীৰথ ৰজা হয়। এতিয়া আচল কথা আহিছে যে আমি এতিয়া পাইছিলোঁ যে আমি ভিডিঅ'ৰ আৰম্ভণিতে আমি কৈছিলোঁ যে ভাগীৰথী গংগা বুলি কিয় কোৱা হয়।
গংগাক ভাগীৰথী গংগা বুলি কিয় কোৱা হয় আমি ভিডিঅ'ৰ আৰম্ভণিতে কৈছিলোঁ। গতিকে এতিয়া আহি আছে ভগীৰথে কেনেকৈ গংগাক দেৱলোকৰ পৰা নমাই আনিছিল সেইটো আমি এতিয়া আৰম্ভ কৰিম। তেওঁৰ আজু ককাক সগৰৰ মনৰ কামনা পূৰ্ণ কৰিবৰ কাৰণে আৰু তেওঁ আত্মীয়সকলৰ সদগতিৰ কামনাৰ অৰ্থে গংগাক পৃথিৱীলৈ নমাই আনিবৰ হেতু অনাহাৰে অনিদ্ৰাই গোকৰ্ণলৈ গৈ দুৰ্ঘোৰ তপস্যাত নিমগ্ন হ'ল। তেওঁৰ তপস্যাত সন্তুষ্ট হৈ সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱে তেওঁৰ কামনাৰ কথা ব্যক্ত কৰিবলৈ কোৱাত ভগীৰথে তেওঁৰ কামনাৰ সকলো কথা বিৱৰি ক'লে। কিন্তু পৃথিৱীৰ বুকুত প্ৰচণ্ড গতিশীলনী গংগাৰ অৱতৰণ পৃথিৱীয়ে সহ্য কৰিব নোৱাৰিব। সেই কাম শিৱইহে সম্ভৱ কৰিব পাৰিব। গতিকে এইবাৰ ভগীৰথ একান্ত ভকতিৰে শিৱক স্তুতি কৰিবলৈ ধৰিলে। ভগীৰথৰ একান্ত ভকতিত শিৱ সন্তুষ্ট হ'ল আৰু শিৱই সেই কামনা পূৰ্ণ কৰিবৰ হেতু সেই হ'ব বুলি কোৱাৰ লগে লগেই সৃষ্টিকাৰী ব্ৰহ্মাৰ আদেশত ধৰণী অভিমুখে প্ৰচণ্ড গতিৰে গংগা নামি আহিল। এনেহেন গৰ্বেৰে গংগাই ভাবিছিল শিৱৰ শিৰত খুন্দা মাৰি শিৱকো পাতাললৈ উটুৱাই লৈ যাব। কিন্তু শিৱৰ মূৰত অসংখ্য জটাৰ মাজত সোমাই ওলাবলৈ বাট বিচাৰি নোপোৱা হ'ল। ইফালে ভগীৰথে মহাচিন্তাত পৰি পুনৰ তপস্যাত বহিল শিৱক সন্তুষ্ট কৰিবলৈ। তপস্যাত সন্তুষ্ট হ'ল শিৱ তপস্যাত সন্তুষ্ট হ'ল আৰু ধীৰ গতিৰে গংগাক ভগীৰথৰ পিছে পিছে এক সৰু বৰাকেৰে যাবলৈ ধৰিলে। গংগা পাতালপুৰীত প্ৰৱেশ কৰাৰ লগে লগেই ভগীৰথে সেই গংগাতেই পূৰ্বপুৰুষসকলৰ শ্ৰাদ্ধ বিধিমতে সম্পন্ন কৰি তেওঁলোকৰ আত্মাৰ স্বৰ্গপথ মুকলি কৰিলে। গতিকে তেওঁৰ আজু ককাকে যদিও সেই গংগাক নমাই অনাটো অসম্ভৱ বুলি কৈছিল, গতিকে ভগীৰথে সেই কাম সম্ভৱ কৰিলে। তেওঁ ককাকৰ আত্মাৰ সদগতিৰ কাৰণেও ককাকৰ মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে আৰু পূৰ্বপুৰুষসকলৰ সদগতিৰ কামনাৰ অৰ্থে তেওঁ অশেষ কষ্টেৰে গংগাক পৃথিৱীলৈ নমাই আনিলে। সেই কষ্টৰে ভগীৰথে গংগাক অৱতৰণ কৰিছিল বাবেই গংগাৰ আন এটি নাম ভাগীৰথী গংগা। গতিকে ভিডিঅ'টো শুনি নিশ্চয় ভাল পালে আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্লিজ আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজতো ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব বুলি মই আশা কৰিলোঁ। আজিলৈ তেতিয়াহ'লে এৰিছোঁ।